বন্ধাকবি ভাজি খাই পাইছে, কিন্তু বন্ধাকবি মাছৰ লগত জোল বনাই খাই পাইছে জানো? যদি পোৱা নাই, ব'লক আজি বনাওঁগৈ বন্ধাকবি মাছৰ জোল। এতিয়া বন্ধাকবিখিনি সৰুকৈ কাটি মই ধুই লৈছোঁ আৰু এতিয়া কুকাৰ এটাতে বন্ধাকবিখিনি দিম। তাৰ লগতে দুটা বিলাহী, অকণমান আদা নহৰু থেতেলিয়াই দিম, তেতিয়া ভাল লাগিব খাবলৈ। অকণমান নিমখ আৰু এতিয়া জোখমতে মই পানী দিম। পানী বৰ বেছি নিদিওঁ, অকণমান দিম, যাতে চব্জিখিনি অকণমান গ্ৰেভি টাইপৰ হয়। এয়া আদা নহৰু মই অকণমান থেতেলিয়াই দিছোঁ। কুকাৰৰ মুখখন বন্ধ কৰি এতিয়া মই 4টামান হুইচেল মৰাই লওঁ। সেই কুকাৰটো নমোৱাৰ পাছতে মই ইয়াতে বনাইছোঁ কচু মাছৰ মাথা দি অকণমান জালুকীয়া বনাইছোঁ। আনফালে ভাতো পাতি থৈছোঁ। এইখিনি দেখিছেনে? মই ধুনীয়াকৈ লৰাই আছোঁ। বিলাহীও দি দিছোঁ এটা, বেছি দিয়া নাই, এটামানেই দিছোঁ বিলাহী, যিহেতু মই অকণমান জ্বলাকৈ বনাম। জলকীয়া আৰু জালুকে দিছোঁ। আনফালে এয়া দেখা পাইছেনে? এতিয়া মই তেল গৰম কৰি লৈছোঁ। তেল গৰম কৰি মাছ কেইপিচমান ফ্ৰাই কৰি ল'ম। এয়া মাছ কেইপিচ মই মেলি দিছোঁ আৰু কচুখিনিও প্ৰায় হৈছেগৈ আৰু মোৰ। এয়া মাছখিনিও হৈছেগৈ, অকণমান লুটিয়াই দিছোঁ। এয়া দেখিছেনে? এতিয়া সেই যিটো বন্ধাকবি কুকাৰ মই নমাই থৈছিলোঁ সেইটো ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পাছতে কবিখিনিত মই অকণমান ঘুটনি মাৰি দিম। এয়া ইচ্ছা কৰিলে আপোনালোকে ঘুটনি নেমাৰিবও পাৰে। মই অকণমান মিহি হ'বৰ বাবে ঘুটনি মাৰি দিছোঁ। তাৰপিছতে মাছখিনি উঠালোঁ। মাছখিনি উঠোৱাৰ পাছতে অকণমান কালজিৰা, শুকান জলকীয়া এটা আৰু কটা পিঁয়াজ অকণমান ভাজি লৈছোঁ। পিঁয়াজখিনি আকৌ অকণমান বেছিয়ে ভাজ খালে পায় মোৰ। তাৰ পাছতে অকণমান হালধি দিছোঁ। হালধি দিয়াৰ পাছতে এই কবিখিনি দি দিছোঁ। বইল যিখিনি কবি আছিলে সেইখিনি ঢালি দিছোঁ। ইয়াত দেখিছেনে ৰংটো বৰ ধুনীয়া হৈছে। অকণমান লৰাই লৈছোঁ। তাৰ পাছতে ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিম। মাছ কেইপিচ দিয়াৰ পাছতে উতলি আছে। উতলি থকাৰ পাছতে মই অকণমান ধনিয়া দি দিলোঁ। এয়া দেখা পাইছেনে? হৈছেগৈ। মই বৰ বেছি পানী দিয়া নাই আৰু ইচ্ছা কৰিলে মছলা দিব পাৰে। জিৰা, ধনিয়া নাইবা অন্যান্য যি মছলা আপোনালোকে ভাল পায় দিব পাৰে। মই কিন্তু একো মছলা ব্যৱহাৰ কৰা নাই। এই থালিখন ধুনীয়াকৈ সজাই লওঁচোন। ইয়াতে আছে ভাত, মাছৰ ডিম আৰু পেটু ভাজি। মই কেঁচা জলকীয়া দি আলু পিটিকিছিলোঁ। এয়া আলু পিটিকা আৰু কচুৰ জালুকীয়া, লগতে আছে আজিৰ বিশেষ বন্ধাকবি আৰু মাছৰ জোল। এইটো সময়ত বন্ধাকবিবোৰ অলপ টান হয়, ভাজিলে খাবলৈ বৰ ভাল নালাগে। সেয়ে ডাঙৰকৈ টুকুৰা কৰি দালিত নাইবা বইল কৰি খাবলৈ ভাল লাগে। তেনেকৈনো কিমান খাম, সেয়ে মই আজি মাছৰ লগতে বনালোঁ এনেদৰে। আগতেও খাওঁ বাৰু, কিন্তু ভিডিঅ' কৰি আপোনালোকক দেখুওৱা হোৱা নাছিলে, আজি দেখুৱালোঁ। যদি খোৱা নাই এবাৰ খাই চাব, আৰু যিসকলে খাইছে বনাই তেওঁলোকেতো জানেই যে খাবলৈ কিমান ভাল হয়। আৰু আজি মোৰ সম্পূৰ্ণ থালিখন এয়া। এইখিনিৰ লগতে ফ্ৰাই মাছ এপিচ আৰু এটুকুৰা নেমু আছিলে। কেনেকুৱা লাগিছে আজি মোৰ থালিখন? এটা কমেণ্ট কৰি জনাবচোন, ভাল লাগিছেনে বাৰু? এতিয়ালৈ আহিছোঁ।